बिश्वनाथ जिल्लानि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। गहपुर टाउनाव सियाम मुंनि गंसे गोदान हटेल बेखेवदों। नंगौ, दिनै बिश्वनाथ जिल्लानि सिङाव थानाय गहपुर टाउनाव सियाम मुंनि गंसे गोदान हटेल बेखेवदों। गहपुर पेट्रल पाम्पनि उल्था खोला फारसे थानाय खरिका चेम्बारनि खाथियाव सियाम मुंनि गंसे हटेल बेखेवदों। मख'नो गोनांदि बे सियाम मुंनि हटेलाव गोबां ट्रेडिशनेल जानाय लोंनायजों लोगोसे खम बेसेननि जाग्रा आदार मोननो हागोन। बिथांमोनहा बुंथिनाय बादिब्ला गहपुराव 120 बेसेनाव बेदर एबा नाजों ओंखाम मोनजाया, नाथाय रायजोखौ सिबिनायजों लोगोसे बेयाव खम बेसेनावनो गोबां रोखोमनि आइटेमखौ मोननो हागोन होनना खौरांनि गेजेरजों बुंथियो। উপৰ আগতে মই আমাৰ সিয়াম হোটেলৰ তৰফৰ পৰা আপোনালোকে মূল্যৱান সময় খৰচ কৰি আজি সেই সিয়াম হোটেল উদ্বোধন অনুষ্ঠানলৈকে অহাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ হোটেল কৰ্তৃপক্ষৰ তৰফৰ পৰা। আৰু আমাৰ এই হোটেলটো সিয়াম হোটেল নাম ৰখা হৈছে আৰু আমাৰ লোকেশ্যনটো হৈছে ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ অপজিট ছাইডৰ আৰু গণেশ কুটুম মেমৰিয়েল পলিক্লিনিক হস্পিটেলৰ একদম কাষতে। ইয়াত আমাৰ মাছ, মাংস আৰু ৰুটি, পৰঠা, চাহ উপলব্ধ হ'ব। মাংসৰ ভিতৰত আমাৰ থাকিব কাশী মাংস আৰু গাহৰি মাংস, ব্ৰইলাৰ আৰু কয়লাৰ থাকিব। যদি লোকেল আমাৰ ট্ৰেডিশ্যনেল ফুডছ বিচাৰে আমাক 10 মিনিট বা 15 মিনিটৰ আগতে আমাক অৰ্ডাৰ দিব লাগিব, আমি বনাই দিয়াৰ চেষ্টা কৰিম। আমাৰ ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 10 বজালৈকে আমাৰ খোলা থাকিব। গহপুৰ ৰাইজক আৰু লগতে অসমবাসী ৰাইজক এইটোৱে আহ্বান জনাম, কেতিয়াবা গহপুৰলৈকে আহিলে বা গহপুৰ চহৰলৈকে মাজমজিয়াতে আমাৰ এই হোটেলখন অৱস্থিত, আৰু যদি আহে সকলোকে আহ্বান জনাইছোঁ কম মূল্যত উৎকৃষ্ট মানৰ খাদ্য আপোনালোকে সোৱাদ ল'বৰ কাৰণে আহিব বুলি মই। আমাৰ প্ৰাইচটো আছে 120 টকা মাছ মাংসৰ, আৰু নিৰামিষ থাকিব আমাৰ 70 টকা। ভাল লাগিছে, গহপুৰতে এখন ইমান ধুনীয়া হোটেল এখন আজি অ'পেন কৰিছে শ্যাম পাটগিৰি নামৰ এজন যুৱকে। হোটেলখনৰ নামো ৰাখিছে শ্যাম হোটেল। আপোনালোকে আহিব নিশ্চয়। পেট্ৰল পাম্পৰ অপজিট ছাইড আৰু গহপুৰৰ কাৰী চেম্বাৰ বুলি ক'লে নিশ্চয় সকলোৱে চিনি পায়। কাৰী চেম্বাৰৰ নিচেই ওচৰতে পূব ছাইডে আহক সকলোৱে। ইয়াত বিভিন্ন ধৰণৰ আইটেমছ পোৱা যাব। বিশেষ স্পেচিয়েলি গাহৰি খোৱাসকলৰ কাৰণে খুব ভাল খবৰ বুলি শুনিছোঁ। আৰু গাহৰিৰ লগতে চিকেন আৰু ৰুটি পুৰি তেনেকুৱা ব্যৱস্থা কৰা বুলি গম পাইছোঁ, আৰু ভাল লাগিছে দিয়ক। গহপুৰত বিশেষকৈ এনেকুৱা দামত যে ভাত পায়, হয় নাপায় মানে কি কয় ইয়াত? দামটোতো কমিলে আমাৰ কাৰণে আৰু কাষ্টমাৰৰ কাৰণে আমাৰ ভাল খবৰ বুলিয়ে ক'ব লাগিব। য'ত কম হয় তালৈকেতো আহিবই। আহক সকলোৱে এবাৰ খাদ্য গ্ৰহণ কৰি চাওক কেনেকুৱা। লোকেল আইটেম যিবিলাক আমাৰ মিচিং থলুৱা খাদ্য সেইবিলাক ৰাখিব বুলি গম পাইছোঁ, আৰু মিচিং বনাব বুলি।